পশ্চিম গুৱাহাটীবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু খুব ভাল লাগিছে আপোনালোক সকলোকে আজি এই সুন্দৰ মঞ্চখনত লগ পাবলৈ মোৰ সৌভাগ্য হৈছে। আশা কৰিছোঁ আমাৰ আজিৰ এই সংগীতানুষ্ঠানত আপোনালোক সকলোৰে সহযোগিতা লাভ কৰিম আৰু সদায় ভাল লাগে আপোনালোক সকলোকে ইমান সুন্দৰ ৰাইজ আচলতে ইমান বাধা বিঘিনি নেওচিও আপোনালোকে ইয়াত উপস্থিত হৈছেহি কাৰণ বিহুটোক লৈ বহুতো জঞ্জাল হৈয়ে আছিলে সকলোৱে গমেই পায় তথাপি তাৰ মাজতে আজি এই সময়খিনি আহি পাইছে য'ত আপোনালোকৰ সন্মুখত আজি আমি উপস্থিত হৈছোঁহি আৰু সংগীতানুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমাৰ এই সংগীতানুষ্ঠানত প্ৰথমতে গাবলৈ লৈছোঁ মই কণ্ঠদান কৰা